নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ঘৰুৱা উপায় ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দাঁত পোকে খোৱা বা দাঁত বহুত লেতেৰা হোৱা, তামোল খোৱা বা কিবা গুটকা খোৱাৰ ফলত দাঁত বহুত লেতেৰা হোৱা দেখিবলৈ পোৱা যায়। যিমান ব্ৰাছ কৰিলেও বন্ধুসকল এই দাঁতৰ লেতেৰা ভাৱটো যোৱা দেখিবলৈ পোৱা নাযায় আৰু শেহত গৈ দাঁতৰ বিষ হয় আৰু লগতে দাঁতৰ পোকে খোৱা আৰম্ভ কৰা দেখিবলৈ পোৱা যায়। আপোনালোকে এই পেষ্টটো ঘৰতে প্ৰস্তুত কৰি উলিয়ালে সুন্দৰভাৱে দাঁতৰ পোকৰ পৰা বাচিব পাৰিব আৰু দাঁত সুন্দৰভাৱে আপোনালোকে চিকচিকীয়া কৰি তুলিব পাৰিব। তেতিয়াহ'লে কেনেকৈনো এই কামটো আপুনি কৰিব লাগিব সকলোখিনি জানি লওঁ আহক। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আহক আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। দাঁত এটা বন্ধুসকল আমাৰ বহুত দৰকাৰী বস্তু, সেই বস্তুটো আমি সুৰক্ষা কৰি ৰখাটো আমাৰ নিজৰ কৰ্তব্য। তেতিয়াহ'লে আহক আমি কি কৰিব লাগিব জানি লওঁ। প্ৰথমতেই বন্ধুসকল আপোনালোকে এটা বাটিত নিমখ লৈ ল'ব 2 চামুচমান আৰু পিছৰখিনি মই বন্ধুসকল আপোনালোকক কৈ আছোঁ। হয় বন্ধুসকল, নিমখ লাগিব আৰু শুকান নিমপাত আপোনালোকে সুন্দৰভাৱে পিচি ল'ব পাৰে বা গুড়ি কৰি সুন্দৰভাৱে ল'ব পাৰে। নিমপাতটো ছিঙি আনি আপোনালোকে সুন্দৰভাৱে শুকুৱাই ল'ব। প্ৰথম শুকুৱাই লৈ আপোনালোকে গুড়ি কৰি ল'ব। গুড়ি কৰি এটা বাটিত ৰাখি ল'ব। 1 চামুচমান ৰাখিলেই হ'ব। তাৰপিছতেই আপোনালোকে এটা নেমু ল'ব। নেমুটো বন্ধুসকল গোটেইটো ল'ব নালাগে, আপোনালোকে এফাল ল'লেই হ'ব। এফাল লৈ এটা খালী বাটিত সুন্দৰভাৱে চাফা বাটি লৈ সেই বাটিটোত আপোনালোকে নেমুটো চেপি ৰস উলিয়াই ল'ব। ৰস উলিয়াই লোৱাৰ পিছত তাৰপিছত বন্ধুসকল আপোনালোকে 1 চামুচতকৈ অলপ কম সেই নেমু পানীখিনিত নিমখখিনি দিব, দি পেলাই সুন্দৰভাৱে মিলাব। তাৰপিছতে বন্ধুসকল আপোনালোকে আধা চামুচ আপোনালোকে নিমপাত দিব পাৰে। নিমপাত দি গোটেই বস্তুখিনি সুন্দৰভাৱে মিলাব আৰু মিলাই বন্ধুসকল সদায় ৰাতিপুৱা গধূলা 2টা টাইম আপোনালোকে যদি দাঁতত ঘঁহে আপোনালোকে দাঁত দেখিব সুন্দৰভাৱে উজ্জ্বল হৈ উঠিব আৰু দাঁতৰ যিকোনো দাগ আপোনালোকৰ নাইকিয়া হ'ব। আৰু দাঁতৰ এই লেতেৰা ভাৱটো নথকাৰ কাৰণে আপোনালোকে দেখা পাব যে দাঁতৰ পোকে লগা সমস্যাটো আপোনালোকৰ নাইকিয়া হৈছে। হয় বন্ধুসকল, এইটো আপোনালোকে সদায় নকৰিব। সদায় কৰিলে বন্ধুসকল আপোনালোকৰ দাঁতৰ আলু খাই দিব পাৰে। আপোনালোকে দিনত 2 বাৰকৈ সপ্তাহত 1 দিন বা 2 দিন কৰিব, আপোনালোকে সুন্দৰভাৱে ফল পোৱা আৰম্ভ কৰিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল।